Oh, good morning. Tilo. আজি অলপ মানে সোনকালে উঠিছোঁ, প্ৰায় 7টা বাজিছে। আজি আচলতে মা মই মেডিকেল যাম। হাল্লা কৰি আছে মই উঠিবৰ কাৰণে, সদায় শুনো হাল্লা কৰি শুনো উঠোঁ। যি হওক মেডিকেল যাম আজি। মাৰ চকুৰ অলপ প্ৰব্লেম হৈছে, দেখুৱাব আছে। মোৰ স্কিনৰ প্ৰব্লেম আছে অলপ, তো এইখিনি দেখুৱাম। লগতে আপোনালোকক আমাৰ ডিব্ৰুগড়ৰ ফেমাছ DTP ডাইকখন অলপ দেখুৱাম বুলি ভাবি আছোঁ। তো আনকালেতো ইমান সোনকালে নুঠোঁ, আজিয়ে উঠিছোঁ বাৰু, ভাল লগা নাই। টোপনিটো এতিয়া আধা হৈ আছে। যি কি নহওক, যোৱাকালি মই গৈছিলোঁ ধেমাজি ফালে, চিলাপথাৰ থাকি গ'ল। আপোনালোকক দেখাব পাৰিলোঁ হয় ধুনীয়াকৈ পাহাৰখন, লগতে মাইহাঙৰ হাঁহৰ জুতিটো লৈ আহিছিলোঁ। খুব ভাল লাগিলে গৈ। তাত মাইহাঙত খালোঁ, তাৰপাছত চিলাপথাৰৰ ফালে গ'লোঁ, ফুৰিলোঁ নদ নদী, বহুত ধুনীয়া ধুনীয়া ঠাইবিলাক। মই সৰুকৈ ভিডিঅ'তে দেখুৱাম আপোনালোকক। বহুত ধুনীয়া আছিলে পৰিৱেশটো, কিয় জানো মই থাকি গ'ল দেখুৱাবলৈ। আচলতে ইমান তেনেকৈ ভিডিঅ' কৰা অভ্যাস নাই, তো সেইবাবে থাকি গ'ল। একো নাই, নেক্সট টাইম যাম, কাৰণ আমাৰ পৰা বহুত দূৰত নাই, ওচৰতে আছে। নেক্সট টাইম গ'লে আপোনালোকক দেখুৱাম নিশ্চয়। এতিয়া মই ফ্ৰেছ হৈ আহোঁ, কাৰণ মোৰ দেৰি হৈ আছে ওলাবলৈ। অলপ পাছতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগ পাইছোঁ, বাই বাই। এয়া কালি যে গৈছিলোঁ চিলাপথাৰ ফালে, বহুত ধুনীয়া এটা দৃশ্য। অভ্যাস নোহোৱাৰ কাৰণে আচলতে থাকি গ'ল। এবাৰ নিশ্চয় তালৈ গ'লে দেখুৱাম। গা পা ধুই এতিয়া ৰাতিপুৱা কিবা এটা হেভিকৈ ব্ৰেকফাষ্টটো কৰি লৈছোঁ, যিহেতু দেৰি হ'ব আহোঁতে। মই এতিয়া ওলাই মেলি ৰেডি হৈ লওঁ, ওলাই মাৰিব লাগে। মায়ে চলাব, মই ভিডিঅ' কৰিম। ভাবিছোঁ ইয়াতে দেখুৱাই লওঁ, যদি ইয়াত ঠিক নহয় তেতিয়া বেলেগ প্ৰাইভেটত ক'ৰবাত দেখুৱাম। তুমি টিকেটটো দেখাই দিলা দেই। এইগুলো টিকেট এতিয়া ক'ত দেখুৱাব লাগে গমহে পোৱা নাই। ৰখি আছোঁ এতিয়া, মাতিব, নাম মাতিব। গৈছোঁ মুখৰ দাঁত ওচৰ পাছলৈ হ'ব। পুলিচ দিছে, বহুত দীঘল লাইন, কিমান কেইটাকে লগ কৰোঁ নাজানো। মাৰি লাইন পাতি আছে। মোৰ কামটোতো হৈ গ'ল, এতিয়া আমাৰ কাম হৈ আছে।
এইখনেই হৈছে আমাৰ DTV গোটেই লাইনটো কভাৰ কৰি আছে গোটেই ব্ৰহ্মপুত্ৰখন যিমান ফালে পৰা বৈ গৈ আছে ইয়াৰ পৰা যিমানখিনিলৈকে দেখিছে সিমানখিনিলৈকে আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰটোৱে ইমান ধুনীয়াকৈ সাজি দিয়া হৈছে যে মানে ইয়াত খোজকাঢ়িবলৈ অকণমান আমাৰ দূৰ হৈ যায়গৈ ভালেমানখিনি তো ইয়ালৈ খোজকাঢ়িবৰ কাৰণে দিগদাৰ হয় কিন্তু কেতিয়াবা এইফালে আহিলে ইয়াত এপাক সোমায়েই যাওঁ মানে খুব ভাল লাগে ঠাইডোখৰ মনটো কিবা এটা ঠাণ্ডা লাগি যায় পৰিৱেশটো ঠাণ্ডা যিহেতু তালৈ নাযাওঁগৈ আৰু আজি মানে মোৰ মাৰ যিহেতু চকুৰ কিবা এটা কাটিলে তো মাৰ দেৰি হৈছে মানে মাৰ চকুৱে ভালকৈ দেখা নাই তো বেলেগ এদিন আহিম ভাল কৰি দেখুৱাবলৈ আজি ইমানখিনিয়ে ভাগ্য যাযাবৰী জীৱনতে হেঁপাহৰে ৰং বিচাৰি খোজে খোজে উদাসী ক্ষণ নিশা নিশা উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন হুকা হুকা ধৰণীয়ে উচুকিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰে না আজি ভিডিঅ'টোত বৰ বিশেষ নাছিলে তথাপিতো আমাৰ ডিব্ৰুগড়ৰ আটক ধুনীয়া ঠাই DTV ডাইকখন আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম ভাবিছিলোঁ যদিও সেয়া ইমান সম্ভৱ হৈ নুঠিল কিয়নো মোৰ মাৰ চকুৰ প্ৰব্লেম হোৱাৰ কাৰণে মই সোনকালে আহিব লগা হ'ল তথাপিতো আপোনালোকে যদি ডিব্ৰুগড়লৈ এপাক আহে নিশ্চয় DTV ডাইকখন এবাৰ চাই যাব কিন্তু DTV ডাইকত গ'লে প্ৰায় 3-4টামান বজাত গ'লে এটা আটক ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায় তাত ফুচকাৱালা চাহ তলা পৰা আদি কৰি সকলোবিধ পোৱা খাদ্য আপুনি পাব তাতে দেখিবলৈ বহুত ধুনীয়া হয় ঠাইখন মই ফটো দিম বাৰু ইয়াতে তলতে ফটো দেখিবলৈ পাব ইয়াতে আজি দিনটো যিটো টাইমত গ'ল আচলতে সেই টাইমত বৰ বিশেষ নাছিলে সেয়েহে আগৰ ফটো আছে মই তাকে আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু লগতে যেতিয়া আপোনাৰ দুৰ্গা পূজাৰ সময়ত হয় ভাচানৰ সময়ত বহুত ধুনীয়া লাগে আমাৰ DTV ডাইকত আপোনালোকে আহিব আৰু আমি কি ক'ম আপোনালোকে ভালকৈ চাব বিচাৰিলে আপোনালোকে গুগলত আপোনাৰ লোকেশ্যনৰ পৰা আদি কৰি সকলো চাৰ্চ কৰি চাব পাৰে আৰু আহিব আমাৰ ডিব্ৰুগড়খনৰ DTV ডাইকৰ মনোমোহা দৃশ্যটো এবাৰ চাই যাবহি মোৰ বহুত প্ৰিয় ঠাই সেইখন মই প্ৰায়ে গৈ থাকোঁ তাত যদি মই সেইফালে যোৱা হয় মই এবাৰ সোমাওঁৱেই DTV ডাইকত আৰু অলপ সেই দৃশ্যটো উপভোগ কৰিহে আহোঁ ঘৰ বহুত বেছি ভাল লাগে মোৰ আৰু আজি মেডিকেল যাওঁতে সেইবিলাক কিবা ছানস্ক্ৰীম পালোঁ দিলে মানে মোক আৰু এইবিলাক ৰাতি লগোৱা ক্ৰীম টেবলেটছ মাৰ কাৰণে চকুৰ দৰৱ ভালেমানখিনি বস্তু দিছে নাজানো কি হয় কি নহয় এয়া বহুত দাগ হৈ গৈছে মুখত দেখিব পাৰিছে সেইটো কাৰণে চাওঁচোন চেষ্টা কৰি কিমানখিনি ভাল হয় সেয়াই আৰু আজি ভিডিঅ'টোত ইমানখিনি আছিলে কিবা ভুল হ'লে ক্ষমা কৰিব আৰু কম দি যাব